भारत माता की, भारत माता की, भारत माता की। ৰাইজৰ অকুণ্ঠ সঁহাৰিৰ মাজত মৰিগাঁৱত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি তিৱা স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। জাতি জনগোষ্ঠীসমূহৰ সামূহিক উন্নয়নৰ অৰ্থে বিজেপিৰ প্ৰতি মতদান কৰিবলৈ ৰাইজক মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। মৰিগাঁৱৰ পাছতে ৰহাতো সৰ্বস্তৰৰ ৰাইজৰ অভূতপূৰ্ব সঁহাৰিৰ মাজত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিৰ্বাচনী প্ৰচাৰ চলায় আৰু ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থনত মতদান কৰিবলৈ ৰাইজক আহ্বান জনায়। ভাৰতীয় জনতা পাৰ্টীৰ মোৰ প্ৰিয় সতীৰ্থ সহকৰ্মীসকল, সমবেত পৰম শ্ৰদ্ধা ৰাইজ আৰু সাংবাদিক বন্ধুসকল, জয় জয়তে আজি সুভাষখনত সমবেত হোৱা এই অঞ্চলৰ সমূহ ৰাইজলৈ মই আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। অহা 17 ডিচেম্বৰ তাৰিখে অনুষ্ঠিত হ'ব লগা তিৱা স্বায়ত্তশাসিত পৰিষদৰ এই নিৰ্বাচনত পৰম শ্ৰদ্ধা ৰাইজ, আপোনালোকে উল্লেখযোগ্য ভূমিকা পালন কৰিব লাগিব। Subscribe please.